Hello everyone, Happy New Year! সকলোৱে যাতে 2022 বছৰটো ভালে কুশলে পাৰ কৰে তাৰে কামনা কৰিলো। দাদাই বেটাক লৈ পুৰা নাচিছে আৰু এফালে বৌ ব্যস্ত হৈ আছে মোবাইলত আৰু এফালে ডাঙৰ জুই একুৰাত লগাই লৈছো। জুইৰ তাপ লৈ পুৰা নতুন বছৰটো আদৰাত সকলোবিলাক ব্যস্ত হৈ পৰিছে। মই ভাবিলোঁ নতুন বছৰটো কেনেদৰে আদৰিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি অলপ ভিডিঅ' কৰি ৰাখিলোঁ, কিন্তু ভিডিঅ'টো দিয়া বহুত বেছিয়ে দেৰি হৈ গ'ল। তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা খুজিছোঁ। এডিট কৰিবলৈ বাকী আছিল, অলপ ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে এডিট কৰা নাছিলোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আমিনো কেনেকৈ নতুন বছৰটো আদৰিলোঁ। আৰু এইফালে গান বজি আছে, গতিকে মিউট কৰি দিছোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল বাটনটো বজাই দিব যাতে নটিফিকেশ্যনবিলাক অতি সহজে পায় আৰু মোৰ ভিডিঅ'বিলাক অতি সহজে চাব পাৰে আপোনালোকে। দাদাই বেটাক লৈ ইমানেই নাচিছে আজি আৰু এইফালে জুইৰ হেক লৈ গান শুনি কেতিয়া 12টা বাজিব বুলি আমি ৰৈ আছিলোঁ। অৱশেষত 12টা বাজ আৰু এইফালে দেখিছে নহয় জুইকুৰা ইমান ধুনীয়াকৈ জ্বলি আছে। এতিয়া যিহেতু ঠাণ্ডা দিন, মই পুৰা কাপোৰ চাপোৰ লৈ বেটাৰ লগত অলপ বহি দিছোঁ জুইৰ ওচৰতে। যিহেতু ঠাণ্ডাও বহুত বেছিয়ে পৰিছে, সেইকাৰণে বেটাক লৈ অলপ জুইৰ ওচৰতে বহি দিছোঁ আৰু এয়া বৌয়ে থিয় হৈ জুইৰ হেক লৈছে, মাজে নাচিও দিয়ে এপাক। চবেই নিউ ইয়েৰ পাৰ্টি এনজয় কৰি আছে। এই বছৰটো যাতে আমি সকলোৱে ভালে কুশলে পাৰ কৰিব পাৰোঁ, কাৰণ যোৱা বছৰ বহুত বেয়াকৈ দিনবিলাক পাৰ হৈ গ'ল। ইটো সিটো বেমাৰ নুগুচাই হ'ল মানুহবিলাকৰ আৰু বেটাই টুপিবিলাক পিন্ধিবলৈ ইমান বেয়া পায়, আকৌ জোৰ জবজ টুপি পিন্ধাই দিছোঁ। আমি নতুন বছৰটি এনেদৰেই আদৰিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ, কিন্তু ভিডিঅ'টো দিয়া বহুতেই দেৰি হ'ল আৰু দাদাই পুৰা নাচিছে, লগতে ফটকাও ফুটাইছে আৰু লগতে আমি চুঙা চাউল পুৰি খালোঁ। খাই মই বহুতেই বেছি ভাল পাওঁ। আপোনালোকে কেনে পায় কমেণ্টত জনাব আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। এগেইন হেপী নিউ ইয়েৰ।